কোকৰাঝাৰ টাউনত আমাৰ কোকৰাঝাৰ বিজেপিৰ তত্ত্বাৱধানত আমি এটা ফিল্ম চালোঁ সবৰমতী ৰিপৰ্ট। এইটো এটা পেথেটিক ঘটনা আছিলে, যি ঘটনাটোতো গুজৰাটত ঘটিছিল 2002 চনত না 2002 চনত ঘটিছিল। কিন্তু আচল বস্তু লুকাই থৈছিলে। এইটো এক্সিডেণ্ট বুলি বহুত বছৰ ধৰি তেওঁলোকে লুকাই থৈছিলে আৰু ইয়াত বহুত মানুহে চেষ্টা কৰিছিল উদ্ঘাটন কৰি আচল ঘটনা কেনেকৈ হৈছে। বহুতে গম পাইছিলে তেতিয়াই এইটো এটা প্ৰি প্লেন, এটা এক্সিডেণ্ট নহয়, প্ৰি প্লেন ঘটনা। তথাপিও বহুত মানুহে এডমিনিষ্ট্ৰেশ্যনৰ লগতে বহুত মানুহে এইটো লুকাই থোৱাৰ ব্যৱস্থা কৰিছিল আৰু যি ব্যক্তিয়ে এইটো উদ্ঘাটন কৰিছিল তেওঁলোকক শাস্তি দিছিলে, হয়তো জেলতো যাব লগা হৈছিল। কিন্তু আজি বহুত বছৰৰ পিছত মানুহবিলাকে যি চিন্তা বহুত আগবাঢ়ি আহি গ'ল, সবেই বুজিলে আৰু ভালকৈ এইটো উদ্ঘাটন কৰিব আজি সক্ষম হ'ল। যে ৰিচেণ্টলি এই ঘটনাটো যে পিয়ৰলি প্ৰি প্লেন ঘটনা আছিল, এইটো সক্ষম হ'ল। আৰু এই ঘটনাত যিবিলাকে ভুক্তভোগী আছিল, বহুতজন মানুহে মৰিছিল, ল'ৰা ছোৱালীকে ধৰি বুঢ়া যুৱক যুৱতীবিলাক মৰিছিল, তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু যিবিলাক মানুহে ঘটনা ঘটাইছিল এই মানুহবিলাকক লাইফ ইমপ্ৰিজনমেণ্ট বা লাইফ পানিছমেণ্ট দিবলৈ সক্ষম হৈছে। গতিকে যি ছ'চাইটিয়ে যি ব্যক্তি এই ফিল্মটো বনাইছে তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু আগলৈও তাতকৈ বহুত ঘটনাবিলাক আছে যিবিলাক আজিলৈকে উদ্ঘাটন কৰিবলৈ মই আশা কৰিছোঁ আৰু তেওঁলোকক মই ধন্যবাদ দিছোঁ।